আমাৰ মাজত উপস্থিত আমাৰ জমিয়তুল উলামা হিন্দৰ আজি আকৌ এবাৰ তেওঁ গোটেই অসমৰ জমিয়তুল উলামা হিন্দৰ সভাপতি হৈছে মই তেওঁ অন্তৰৰ পৰা জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ অঞ্চল উপদেষ্টাও ইয়াত আহিছে তেওঁলোকে আহি এই সভা সমিতিটো চাইছে আৰু তাৰ লগত তেওঁলোকে যে সংবিধানে এইটো বৈধ নে অবৈধ এই বস্তু চাইছে আমি এজনক এতিয়া স্থিৰীকৰণ দিছোঁ কিন্তু মই ক'ব বিচাৰি আছোঁ যে সমাজৰ কাম বা সমাজ এৰি আমি চলিব নোৱাৰোঁ সদায় আমি এটা সমাজৰ লগত মিলি থাকিব লাগে যিহেতু মই এই সমাজৰ আমাৰ দায়িত্ব আছে সেই হিচাপে মোৰ মামা মুস্তাক আনৱাৰ চাহাব মোক অনুৰোধ কৰিলে যে মই ইয়াত থাকিবৰ কাৰণে মই আছিলোঁ মই যি এইকেইদিন যি ছ'চিয়েল মিডিয়াত যি আমাৰ আপোনাৰ ট্ৰল চলি আছিলে মোৰ বহুত বেয়া লাগিছিলে যে আমি ওলাই আহোঁ কিবা কৰাৰ কাৰণে মানুহে যদি এই ধৰণৰ ব্যৱহাৰ কৰে তেতিয়া কোনো থাকিব নিবিচাৰে ইয়াতে যোনটো দিনী তালিম আছে আমাৰ মুস্তাক আনৱাৰ চাহাব তেখেতে এই বস্তু চাবতো গোটেই অসমত এটা দিনী শিক্ষা চাই আছে লগতে খালি দিনী শিক্ষা নহয় আপোনাৰ ছায়েন্স মেথছ কম্পিউটাৰ ইংলিছ তেওঁ সেইবিলাকো চাই আছে গতিকে এই মাদ্ৰাছাখন আপোনাৰ দিন আৰু দুনিয়াই ছায়েন্স মেথছ এডভান্স কম্পিউটাৰ এইবিলাক লৈ উচ্চ শিক্ষা লৈ ইছলামিক আৰু মডাৰ্ণ যোনটো আমাৰ আধুনিক শিক্ষা দীক্ষা আছে কম্পিউটাৰ ছায়েন্স মেথছ ইংলিছ চব লৈ অসমীয়া লৈ আমি আমাৰ কলা সংস্কৃতি লৈ আমি আগবাঢ়ি যাম তাত কোনো ডাউট নাই আৰু আপোনালোকে সদায় দেখা পাইছে যে আলিম উলামাহঁত যিকোনো যদি পঢ়া শুনা কৰে তেওঁলোকে এখন কোৰাণ চলিব আপোনাৰ মুখস্থ কৰিব পৰা বা হাইট কৰি লয় তেওঁলোক বহুত টেলেণ্টেড হয় আৰু এইবিলাক ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ IAS হ'ব লগতে আলিম উলামা দেখা গৈছিল যে বিগত কেইদিনমান আপোনালোকৰ নৱগঠিত সমিতিখন লৈ পেলাই বিভিন্ন চৰ্চা চলিছিলে বিভিন্ন সামাজিক মাধ্যমত প্ৰচাৰ চলিছিলে তাৰ মাজতে আজি কাৰ্যভাৰ গ্ৰহণ কৰিলে মাদ্ৰাছাও বন্ধ হৈ আছে এইবিলাকৰ কি পৰৱৰ্তী পদক্ষেপ কি হ'ব মাদ্ৰাছাখন বন্ধ মানে এক্সামৰ আপোনাৰ পৰীক্ষাৰ পাছত বন্ধ থাকে খালি দুদিন প্ৰিপেৰেশ্যন কৰি দিছে আপোনাৰ শুকুৰবাৰৰ পৰা আকৌ মাদ্ৰাছা ষ্টাৰ্ট হ'ব আৰু যি যাক লৈ বিতৰ্ক কৰিছিলে তেওঁ অলৰেডি নিজে ৰিজাইন দিছে নতুনকৈ কমিটি হৈছে গতিকে তাত এতিয়া কোনো নাই গোটেই ৰাইজৰ মাজত হৈছে সকলো দেখা পাইছে মই ভাবোঁ এতিয়া তাত কোনো আৰু বিতৰ্ক হ'ব নালাগে পূৰ্ব ৰাইজৰ এটা দাবী আছিলে যে পূৰ্বৰ সমিতিখনে যি দুৰ্নীতি কৰি গৈছিল বুলি পেলাই অভিযোগ উত্থাপিত হৈছে এই ক্ষেত্ৰত কি ব্যৱস্থা ল'ব নাই এই ক্ষেত্ৰত আমাৰ মাননীয় লাচিত DC আছিলে প্ৰাক্তন DC তেখেতে কৈ গৈছিলে যে নতুন কমিটি আহিলে আমি চৰকাৰীভাৱে অডিট কৰি এইখন অডিটটো লৈ যদি কিবা পাওঁ তেতিয়া আমি পুলিচত দিম আমি কেছ কৰিম যোনে মাদ্ৰাছাৰ 1 টকা খাইছে তেওঁ সাৰি যাব নোৱাৰিব তেওঁ জেলত যাব লাগিব তাত কোনো ছেকেণ্ড আৰু চিন্তাধাৰণা নাই তেওঁ জেলত যাব লাগিব ইয়াৰে পূৰ্বৰ এগৰাকী শিক্ষক তেখেতে কিছু ষড়যন্ত্ৰমূলক কাৰ্যকলাপ লিপ্ত হোৱা দেখা গৈছে বুলি অভিযোগ উত্থাপন কৰিছে বিভিন্ন সময়ত সামাজিক মাধ্যমত